এজন দেউতাকৰ জীৱনটোৰ আটাইতকৈ কঠিন সময়। মাটিত থলে পৰুৱাই খাব, মূৰত ললে চিলনীয়ে থপিয়াব বুলি বুকুৰ মাজত সাঁচি ৰখা সেই মৰমৰ ছোৱালীজনীক আজি এখন অচিনাকি ঘৰলৈ গতাই দিব। বুকুখন হয়তো ফাটি যাব, হিয়াখনে হয়তো উচুপিব, তথাপিও মন মগজু ঠাণ্ডা কৰি যা মাজনী বুলি বিদায় সম্ভাষণ জনাব। আৰু এইখিনি কথা এজনী ছোৱালী আৰু তাইৰ মৰমৰ দেউতাকজনেহে বুজি পাব। জল